হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আৰু লগতে BTCৰ চিফ হাগ্ৰামা মহিলাই ডাঙৰীয়াৰ সক্ৰিয় সহযোগত সমগ্ৰ BTC অঞ্চলতে আজিৰ পৰা যি আমাৰ অৰুণোদয় 3.0 সমগ্ৰ অসমতে মুকলি হৈছিল যদিও নিৰ্বাচনৰ বাবে এইটো সেই সময়ত কোড অফ কণ্ডাক্টৰ বন্ধ হৈ আছিলে। আজি কেন্দ্ৰীয়ভাৱে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোকৰাঝাৰত মাননীয় আমাৰ BTC চিফ হাগ্ৰামা মহিলাই ডাঙৰীয়াৰ উপস্থিতিত আনুষ্ঠানিকভাৱে এই অৰুণোদয়ৰ ধৰণ আজি মুকলি কৰিছে আৰু সেইটোৰ ভিতৰত আজি বাক্সা জিলাত মোক দায়িত্ব প্ৰদান কৰিছিলে। লগতে ইউজি ব্ৰহ্ম ডাঙৰীয়াৰ লগতে EM সকলেও ইয়াতে আছিলে। আজি 60,400 মহিলাই আজি বাক্সা জিলাত তেওঁলোকে এই ধনৰাশি লাভ কৰিব সক্ষম হ'ব আৰু আগন্তুক দিনতো নিশ্চিত ওপৰত যিসকলে ইয়াৰ পৰা যদি বাদ পৰি ৰৈছে সেইখিনিকো আগন্তুক দিনত আমাৰ BTC চিফ হাগ্ৰামা মহিলাই ডাঙৰীয়াই ইতিমধ্যে কৈছে যে পৰ্যায়ক্ৰমে সেইখিনিকো তাত মানে নাম অন্তৰ্ভুক্ত কৰা হ'ব। মই ভাবোঁ এইটো মহিলাসকলৰ কাৰণে ডাঙৰ এটা সকাহ, বিশেষকৈ বিধৱা মহিলাই হওক বা বিবাহ বিচ্ছেদ হোৱা মহিলাই হওক বা অবিবাহিত মহিলাই হওক তেওঁলোকৰ কাৰণে ডাঙৰ এটা সকাহ, যাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু BTC চিফ হাগ্ৰামা মহিলাই ডাঙৰীয়াকো আন্তৰিক ধন্যবাদ জনাইছোঁ। ইতিমধ্যে কেইবাটাও আঁচনি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি বছৰৰ 1 জানুৱাৰী তাৰিখে সংবাদমেল যোগে ঘোষণা কৰে আৰু এইবাৰৰ 1 জানুৱাৰীটো অসমবাসীৰ কাৰণে বহুকেইটা ভাল খবৰ আহিব। গতিকে ভাল খবৰ যিহেতু মুখ্যমন্ত্ৰী জনোৱা নাই, কিন্তু আমি জানো যদিও বা আমাৰ লগত আলোচনা কৰিছে যদিও নিশ্চিত ওপৰত মই ভাবোঁ যে 1 জানুৱাৰী তাৰিখে আমাৰ যি আগন্তুক বৰ্ষত অসমবাসী ৰাইজে ভাল খবৰ পাব। যিহেতু বিধানসভা নিৰ্বাচন আহি আছে, বিজেপিৰ ৰোল কেনেকৈ? যিহেতু আমি NDA হিচাপে যিহেতু নিৰ্বাচনত অংশগ্ৰহণ কৰিম আৰু ইতিমধ্যে এই কথাষাৰ স্থিতি স্পষ্ট কৰিছে আমাৰ BTCৰ বা আমাৰ যি মানে BPFৰ সভাপতি হাগ্ৰামা মহিলাই ডাঙৰীয়াৰ স্থিতি স্পষ্ট কৰিছে। গতিকে এইটো যিহেতু আমাৰ ৰাষ্ট্ৰীয় বিষয়, কাৰণ আমাৰ এলায়েন্সৰ সন্দৰ্ভত আমাৰ এই বিষয়টো আমাৰ ৰাজ্যিক কমিটিয়ে নাচায় বা আমি নাচাওঁ। আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ কেন্দ্ৰীয় সমিতি, ৰাষ্ট্ৰীয় সমিতি, অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় সমিতি, BPF দলৰ তেওঁলোকৰ কেন্দ্ৰীয় সমিতি, যদিও BTCক লৈ পেলাই কিন্তু সেইখন কেন্দ্ৰীয় সমিতি, UPPL দলৰ কেন্দ্ৰীয় সমিতি সকলোৰ লগত আলাপ আলোচনা কৰি আমাৰ ৰাষ্ট্ৰীয় সমিতি যিটো সিদ্ধান্ত গ্ৰহণ কৰিব সেইটো সিদ্ধান্তৰ আধাৰতে নিৰ্বাচনত আমি বিজয়ী কৰিম। ছাৰ, ছ'চিয়েল মিডিয়াত এটা কথা ওলাইছে যে আপোনাৰ সমষ্টিটো গজালি বুলি ইতিমধ্যে প্ৰকাশ কৰিছে, কিমান দূৰ সত্য? মই যিহেতু তাত যিহেতু বিধায়ক হৈ আছোঁ, এতিয়া মই পূৰ্বতে আছিলোঁ সৰভোগৰ বিধায়ক আছিলোঁ। এতিয়া মোক এতিয়া বজালিত যোৱাবাৰ প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা কৈছিলে। আমাৰ দলে যেতিয়া যি দায়িত্ব দিয়ে, এতিয়া ভৱানীপুৰত এতিয়া আছিলে মানে আমাৰ ফৰেন্সৰ তালুকত আছিলে। এতিয়া তেখেতক যদি এটা মানাছৰ যদি কথা কয় তো তাত মানাছত ইলেকশ্যন খেলিব লাগিব। মোক যদি কয় যে নহয় বৰাক ভেলীত গৈ পেলাই হেৰিৰ পৰা বদৰপুৰৰ পৰা খেলিব লাগে, বদৰপুৰ খেলিব লাগিব, কাৰণ বদৰপুৰৰ পৰা বিমলা প্ৰসাদ চলিহা নিৰ্বাচনত অংশগ্ৰহণ কৰিছে বা প্ৰফুল্ল মহন্ত ডাঙৰীয়া বেলেগত নিৰ্বাচন খেলিছে, আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বেলেগত নিৰ্বাচন খেলিছে। এইটো আমাৰ দলৰ ওপৰত নিৰ্ভৰ কৰে। দলে যাক য'ত যি প্ৰক্ষেপ কৰে, বিধায়ক হিচাপে হওক বা সাংসদ হিচাপে হওক বা দলৰ দায়িত্ব হিচাপে হওক বা বুথৰ সভাপতি হিচাপে দলে যি দায়িত্ব দিয়ে আমি সেইটো গ্ৰহণ কৰিব লাগিব। আমি